Hey guys, welcome back to my channel. আৰু কি খবৰ আপোনালোকৰ? আশা কৰো ভালে আছে, সুস্থ আছে। তো আমিও ভালে আছো। আজি হৈছে দাদাৰ জোৰোণ। গতিকে আমাৰ মানুহবোৰে জোৰোণত কি নীতি নিয়ম পালন কৰে মানে কি নীতি নিয়ম কৰে সেইখিনি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে অলপ চলপ যিখিনি পাৰো আৰু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইফালে চলি আছে মানে টনা জোৰা একদম মানে কোনে ল'ব কোনে নল'ব দাদা দাঙি লৈ যাব লাগে। আগত আৰু দুইবাৰ মান দাঙি লৈছিল আৰু এইবাৰ পৰিছে আমাৰ এখেতৰ পালা। তো আগত কোনেবা লৈছিল মই দেখা পোৱা নাই, নাছিলো। ভিনদেউহঁতে লৈছিল চাগে, দুজন ভিনিদেউ। তো এখেতে দাঙিব পাৰিছে আৰু কিবা দাদাই আকৌ কৈ আছে যে নাই আৰু একবাৰ আনিব লাগিব, আৰু একবাৰ আৰু কোনেবা আছে গম নাপাওঁ, সিয়ে গম পায় কাৰ কথা বা কৈ আছে। তো ডাঙাডাঙি হৈ গ'ল, এতিয়া হৈছে গা ধোৱাৰ পালা। আৰু সেই দুজন হৈছে আমাৰ ভিনি, দাদাৰ কাষত মানে গেঞ্জি পিন্ধাজন আৰু সেয়া স্পৰ্টিং পিন্ধা দুয়োগৰাকী আমাৰ ভিনি হয়। আৰু গা ধোৱাৰ কাৰণে ইফালে আকৌ পাইপ বিচাৰি আছে বাল্টি বিচাৰি আছে। তো সেইবোৰ ৰেডি কৰাই নাছিল, তো সেইখিনি আনি আছে। আৰু গোটেই দিন কোনো আলহীৰ দেখা দেখিয়ে নাছিল, কিন্তু সন্ধিয়া আপোনাৰ ডেৰ ঘণ্টাৰ ভিতৰত একদম আলহী ঘৰ ভৰ্তি হৈ গৈছে। আৰু আমাৰ নানা ঘৰ যিহেতু ওচৰতে হয়, তো সেইটো কাৰণতে মামীহঁতে কোনেও ৰাতি নাথাকে, চব গুচি যাব। কালি আকৌ আহি যাব, খালি মাহীহঁতে আৰু বাইদেউহঁতে থাকিব, কাৰণ সিহঁতৰ ঘৰ অলপমান দূৰ হয়। তো সেইটো কাৰণতে সিহঁতে থাকিব। আৰু ইফালে ইয়াক গেঞ্জি খোলাৰ কথা পাহৰিয়ে গৈছে, সেনেকৈ পানী ঢালি আছে। আৰু আমাৰ দাদাক মানে তেনেকুৱা মানে হালধিৰ পেষ্ট একো লগাই দিয়া নাই, অলপ মানে দিছে, জাষ্ট নিয়মটো পালন কৰিছে খালি। মাহীহঁতে লগাব নিদিলে কিবা কাৰণত, মই ইমান দূৰ মানে ভালকৈ মানে ইমান বুজি নাপাওঁ আৰু বুজিবলৈ গম নাপাওঁ। আৰু মোবাইলটো মই ভণ্টিক ধৰিব দিছিলোঁ, তো তাই ভালকৈ ধৰিব পৰা নাই। আৰু মই কি ফূৰ্তি কৰিম, চাৰিওফালৰ পৰা খালি মোকেই মাতি থাকে যে ইটো ক'ত সিটো ক'ত, ইটো বিচাৰি নাপায় সিটো বিচাৰি নাপায়, আবাৰ লুংগি বিচাৰি নাপায়, আকৌ বোলে ফটকা ক'ত, বোমা ক'ত, মানে আছেই। আৰু লাষ্টত মই এনেকুৱা হৈ গৈছিলোঁ সেইকেইদিন যে কোনটো বস্তু ক'ত থৈছোঁ মই নিজে মনত কৰিব পৰা নাছিলোঁ। মানে এনেকুৱা চব উল্টা পুল্টা হৈ গৈছিল মোৰ। আকৌ বৰ নাকপুলিটো মানে জোৰোণত পঠাব লাগে, তো মই নাকপুলি আৰু চব গহনা একেলগে মই নিজেই থৈছিলোঁ, কিন্তু নাকপুলিটো আকৌ তাৰে পৰা গায়ব, বিচাৰি নাপাওঁৱেই। লাষ্টততো মই একদম মানে মুখ চুখ শুকাই গ'ল মোৰ, এনেকুৱা টেনশ্যনত পৰিছিলোঁ। তাৰপিছত বিচাৰি তাৰপিছত পাইছোঁ, এনেকুৱা অৱস্থা। আৰু ইফালে গা চা ধোৱা মানে হৈ গ'ল, এতিয়া আৰু অলপমান নিয়ম আছে, তো সেইখিনি কৰি আছে চবেই। কি বুলি বা কয় মই বুজি নাপাওঁ ইমান। এইগৰাকী হৈছে আমাৰ ডাঙৰ মাহী। আকৌ মাজতে মোৰ ল'ৰাটোক দেখা পালোঁ, তাৰ কোনো খোৱা বোৱা নাই, একো নাই, খালি খেলা আৰু খেলা। বিয়াৰ 2 দিনমান আগৰ পৰাই সি আমাৰ ইয়াত খোৱা বোৱা মানে একদমেই বাদ দি দিছিল। পূৰা এসপ্তাহ বিয়াৰ মাজত মানে একদমেই খোৱা বোৱা বাদ, খালি খেলা। ল'ৰা ছোৱালী খালে ভাল লাগে, নাখালে নহ'লে আপোনাৰ মাথাত টেনশ্যন হৈ থাকে। আৰু এয়া সন্মুখত উন্না মূৰত লৈ মানে বহাজনীও আমাৰ মাহীয়ে হয়। তো মাহীক মানে পইচা লাৰিব দিয়া নাই ভিনিয়ে, কৈ আছে যে আপুনি দিয়া নাই পইচা। মাহী কৈ আছে যে নাই মই দিছোঁ, মই আগতেই দিছোঁ। ভিনি কৈ আছে যে নাই দিয়া নাই আপুনি। আৰু আমাৰ মাহীজনীও মানে বহুত ধেমেলীয়া হয়, বহুত ধেমালি কৰি ভাল পায়। আৰু বিয়া ঘৰত এনেকুৱা 2-1জন ধেমালি ফূৰ্তি কৰা মানুহ থাকিলে ভাল লাগে আৰু সেনেকুৱা মানুহ লাগেই বিয়া ঘৰত, তেতিয়াহে বিয়া লাগে। আৰু এইয়া অৰেঞ্জ কালাৰৰ শাৰী পিন্ধাজনীও আমাৰ মামী হয়, আমাৰ 2 নম্বৰ মামী। আৰু সেইয়া মানে পিছফালে যে বহি আছে, আৰু সেই দুগৰাকীও আমাৰ মামীয়ে হয়। এইয়া মানে হালধীয়া উন্না। আৰু এতিয়া নিয়ম চিয়ম চব হৈ গ'ল, এতিয়া হৈছে খোৱা বোৱাৰ পালা। তো পায়স লৈ আনিলে,
খোৱা আৰম্ভ কৰিব আৰু কিমান দেৰিলৈকে আৰু বহি থাকিব, নীতি নিয়ম কৰি থাকিব। ভোক লাগিছে তো এতিয়া চবেই খাব। আনি আছে, ৰেডি কৰি আছে। ঈশান আকৌ টোপনিত একদম পুৰা লালকাল হৈ আছে। ঈশানৰ দাদাৰ বিয়া যে ন চুনু। আৰু এতিয়া হৈছে ভাত খোৱাৰ পালা, মিঠা মুখ কৰা হৈ গ'ল। এতিয়া অলপ মানে জ্বালা খাব লাগে। তাৰপাছত সকলোৰে খোৱা বোৱা হোৱাৰ পাছত ইমান ফূৰ্তিৰ মাজত ঘৰত এক বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল। আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা ডাঙৰ ঘটনা ঘটিব বুলি। আপোনালোকে থাম্বনেইল চাই গমেই পাইছে। মানে ঘটনাটো হৈছে, আমাৰ ভাইটি কেইজনে মানে বাহিৰত ফটকা ফুটাই আছিলে আৰু আমাৰ ঘৰ যিহেতু একদম ৰাস্তাৰ কাষতে হয়, সিহঁতক পেণ্ডেলৰ ভিতৰত ফুটাব দিয়া নাছিলোঁ। তো এনেকুৱা ঘটনা ঘটিব বুলিয়ে সিহঁতক বাহিৰত দিছিলোঁ। বাহিৰত মানে ৰাস্তাত ফুটাই আছিল সিহঁতে। তো ফুটাই থাকোঁতে সিহঁতৰে কোনোবাই হাতত লাগিব বুলি ভয়ত ফটকা দলি মাৰি দিয়ে। দলি মাৰি দিওঁতে সেইটো যাই কিনে আপোনাৰ ওপৰত তিৰপলত পৰে। তিৰপলত পৰাৰ পাছত সিহঁতে ভাবিছিল যে ফুটি গৈছে, কিন্তু সেইটো ফুটা নাছিল, তাতেই আছিলে। আৰু সেইটোত যিহেতু অলপ অলপ জুইও আছিল, জুই থকা কাৰণে আপোনাৰ তিৰপল গলি গলি আহি কিনে তলত পেণ্ডেলৰ কাপোৰত আহি পৰে। তো পেণ্ডেলৰ কাপোৰ যিহেতু পাতল আছিলে, তো সেইটো কাৰণতে পটককৈ জুই লাগি যায়। তাৰপাছত আমাৰ ওচৰৰে খুৰাক এজন, তেওঁ আকৌ কাণেদিও ভালকৈ নুশুনে, আকৌ মোক কথাও ভালকৈ ক'ব নাপাৰে স্পষ্টকৈ। সি আকৌ বহুত দূৰৰ পৰাই দেখা পায় জুই ওপৰত একদম ধপধপকৈ জ্বলি থকা। দেখা পাই কেনে সি কান্দি কান্দি দৌৰি আহে। আহি কিনে আমাক দেখুৱাৰ পাছত একদম ঘৰত হাহাকাৰ লাগি যায়। তাৰপাছত কিবাকৈ জুই নুমায়। আৰু ভাগ্য ভাল আছিল যে কাৰেণ্ট চাৰেণ্ট জইন দিয়া নাছিল, আৰু যিহেতু আপোনাৰ বতাহও নাছিল সিদিনাখন। যদি বতাহ থাকিলে হয় তেনেহ'লে আৰু ৰক্ষা নাছিল, আমাৰ সকলো বৰবাদ হৈ গ'লে হয়। আৰু আল্লাহেও ৰহম কৰিছিল, যিহেতু সি যদি তেতিয়া দেখা নাপালে হয় তেনেহ'লে আমাৰ একদম সকলো ছেকেণ্ডৰ ভিতৰতে শেষ হৈ গ'লে হয়। আৰু আপোনাৰ তিৰপলো ডাবুল দিয়া আছিলে, তো ডাবুল তিৰপল গলি গলি আহি তলত পৰি কিনে জুই লগাটো ইমান মানে সহজ কথা নাছিল।